চলি আছে আৰু এই বিটিচি নিৰ্বাচনত আমি 26গৰাকী আমি প্ৰাৰ্থী দিছোঁ আৰু কিছুমান প্ৰাৰ্থী আছে আমাৰ নিৰ্দলীয় প্ৰাৰ্থী বিজেপিৰ পৰা প্ৰাৰ্থী নাই নিৰ্দলীয় আছে আৰু কিছুমানত আছে আমি প্ৰাৰ্থী দিয়াও নাই নিৰ্দলীয় নাই। এতিয়া ইয়াতে এই মণ্ডলটো BPF প্ৰাৰ্থী আছে আৰু বেলেগ কামাৰ প্ৰাৰ্থী আছে কিন্তু বিজেপি আমাৰ ইয়াতে কেন্দ্ৰীয় দিয়া নাই। আপোনালোকে সকলোৱে বিজেপি কৰে হয় নে নহয়? সকলোৱে বিজেপি হয় নে নহয়? আপোনালোকে ভোট ক'ত দিব? মোক এতিয়া আমাৰ পাৰ্টিৰ পৰা ক'লে যে মানুহে এতিয়া বিভাগত কৰিছে। যোৱাবাৰ কিমান বিভাগ আছিল কিমান বিভাগৰ প্ৰথম নহয় এইবাৰতো বিভাগ নাই ক'ত দিব এতিয়া মানুহে সেইকাৰণে সিদ্ধান্ত ল'ব পৰা নাই। আৰু যোৱাবাৰ প্ৰাৰ্থী আছিলে আমাৰ যোৱাবাৰ প্ৰাৰ্থী থাকোঁতে আমি প্ৰায় 5,000 মান ভোট পাইছিলোঁ। 5,000 5,500 ভোট পাইছিলোঁ কিন্তু কিবা কাৰণত আমাৰ পাৰ্টি দিয়া নহ'ল। আমাক তেতিয়া ক'লে কি যোনে আহিছিলে চাৰ্ভে কৰিব যোনে আহিছিলে সি আহি পেলাই হাজেমা লগ ধৰিলে সি হাজেমা লগ ধৰিলে আমাক সেইবিলাক ক'লে যে সংগঠন ভাল নহয়। আমিও ভাবিলোঁ যে ভাল নহয় নেকি যাৰ কাৰণে পাৰ্টি দিয়া নহ'ল। যি কি নহওক এতিয়া আমি আগন্তুক দিনত যিহেতু আমি বিজেপিৰ MLA থাকিব আমাৰ এইবাৰ হয়তো আমি কেণ্ডিডেট নাই ইয়াতে কিন্তু বিধানসভাত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট থাকিব। গতিকে কেণ্ডিডেট থাকিব যিহেতু 4 মাহ পিছত নিৰ্বাচন হ'ব এপ্ৰিল মাহত গতিকে আমি সংগঠনটো ঠিক কৰি দিব লাগিব কাৰণ বিজেপি MLA আমি জিকাব লাগিব। গতিকে সেইকাৰণে আমি যদিও পাৰ্টি নাই আমি সংগঠনৰ কাম আমি কৰি যাব লাগিব আৰু এই সংগঠনৰ কাম কৰাৰ কাৰণে আচলতে আজি মণ্ডলৰ সভাখন আমি মাতা হৈছোঁ। গতিকে আমাৰ যিসকল শক্তি কেন্দ্ৰৰ প্ৰমুখ আছে আমাৰ ভোটৰ সভাপতিসকল আছে তেওঁলোকে মই এটা আহ্বান জনাইছোঁ তেওঁলোকে বিধানসভা নিৰ্বাচনৰ কাৰণে সাজু হ'ব। আৰু এইবাৰ এই বিটিচি নিৰ্বাচনত কোকৰাঝাৰে হওক ওদালগুৰি হওক বাক্সাই হওক চিৰাঙতে হওক সকলোতে এটা পৰিৱৰ্তনৰ ঢৌ এটা আহিছে আৰু এই পৰিৱৰ্তনৰ ঢৌটো বিজেপিৰ সপক্ষে আহিছে। গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব কাউন্সিলটো হ'ব ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হ'ব এইটো নিশ্চিত। গতিকে নিশ্চিত যিহেতু গতিকে ইয়াৰ কিন্তু আমাৰ প্ৰাৰ্থী নাই গতিকে মই সেইকাৰণে আপোনালোক এইটো আহ্বান জনাওঁ যে BPFকতো ভোট দি লাভ নাই কাৰণ BPFে যিমান কৰাপশ্যন কৰিলে আমাৰ মানুহৰ পৰা লুটি ফুটি খালে দুখীয়া মানুহৰ পৰা লুটি ফুটি খালে। মই বৰপেটা জিলাৰ MLA সমষ্টিৰ MLA আৰু আমি যাতে জব কাৰ্ডৰ আমাৰ মানুহ জব কাৰ্ডৰ থাকে মানুহ হাতত জব কাৰ্ড থাকে আমাৰ ইয়াতে কাৰোবাৰ হাতত জব কাৰ্ড আছেনে কাৰোবাৰ হাতত জব কাৰ্ড আছে আপোনালোকৰ হাতত এই জব কাৰ্ডবিলাক থাকে ক'ত ভিচি থাকে আৰু ভিচি আপোনালোকৰ জব কাৰ্ডটো ৰাখি পেলাই তেওঁলোকে লাখ টকা লুটি আছে। কিন্তু আমাৰতো বৰপেটাত বঙাইগাঁও গোৱালপাৰা ধুবুৰীত এইটো চিষ্টেম নাই। গতিকে এই ভিচি চিষ্টেমটো চেঞ্জ কৰিব লাগিব। আমাৰ ষ্টেট হেল্থ গ্ৰুপবিলাকে আমাৰ বৰপেটা গুৱাহাটী ডিব্ৰুগড় যোৰহাটত 25,000 টকা পাইছে আৰু নেক্সট মাহৰ পৰা 50,000 টকা পাইছে। ইয়াতে 25,000 টকা পাইছেনে আপোনালোকে? মহিলা ষ্টেট হেল্থ গ্ৰুপে পাইছে 25,000 পোৱা নাই বুলি ক'ব লাগিব। গতিকে ইয়াতে কোনোবাই যদি পাইছে 10,000 টকা পাইছে আৰু মহিলা পোৱা নাই ক'ত গ'লে টকাবিলাক? মোদীয়ে টাকা পঠাইছে সৰ্বানন্দ টাকা পঠাইছে কিন্তু ইয়াতে টাকাবিলাক মাজত নোহোৱা হয়। আজি আমি চৰকাৰে অসম চৰকাৰে ভাৰত চৰকাৰে স্কুল বনালোঁ আমি হস্পিটেল বনালোঁ আমি ডাক্তৰ এপইণ্টমেণ্ট দিলোঁ আমি নাৰ্ছ এপইণ্টমেণ্ট দিলোঁ আমি শিক্ষক এপইণ্টমেণ্ট আমি দিলোঁ ঔষধ চাপ্লাই আমি দিলোঁ ভেটেনাৰী ডাক্তৰ আমি দিলোঁ চাপ্লাই আমি দিলোঁ। এই যে কোটি কোটি টকা 10,000 কোটি টকা
BTC কাউন্সিলত পঠোৱা হৈছিল। এই 10,000 কোটি টকাৰ ভিতৰত অধিকাংশ টকা ছাপ্লাই নামত ঠিকাদাৰবিলাকে লুণ্ঠন কৰিছে। 3,000 কোটি টকা এতিয়াও বিল দিব বাকী আছে আৰু বিলবিলাক আমি চেক কৰিলোঁ, গভৰ্ণমেণ্টে চেক কৰিলোঁ। বিলবিলাকত দেখিলে একোখন আঁঠুৱাত 1100 টকা, 1150 টকা এটা আঁঠুৱাৰ দাম, আৰু এটা আপোনাৰ হেৰিয়াত ফিল্টাৰৰ দাম হৈছে 2800 টকা, যিটো ফিল্টাৰ 400 টকাত পায়। এনেকৈ হাজাৰ হাজাৰ আঁঠুৱা দিয়া বুলি ফিল্টাৰ দিয়া বুলি বিল জমা দিয়া আছে 3,000 কোটি টকা। এনেকৈতো লুণ্ঠন হ'ব দিব নোৱাৰি। এই লুণ্ঠনটো কৰিছে কাৰ পৰা কৰিছে? আমাৰ পৰা কৰিছে, ৰাইজৰ পৰা কৰিছে। গতিকে আমি যিহেতু শান্তি প্ৰতিষ্ঠা কৰিছোঁ, 2014 চনৰ পিছৰ পৰা আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ। আগতে মানুহ বড়ো মানুহে হওক, ৰাভাই হওক, ৰাজবংশী হওক, নাথযোগীয়ে হওক, চৌতালীয়ে হওক, আদিবাসী হওক, আগতে মানুহে শান্তিত হ'ব পৰা নাছিলে। 2014 চনৰ পৰা মানুহ আমি শান্তিত হ'ব পাৰিছোঁ। আৰু এই শান্তিৰ লগতে আগন্তুক দিনত যদি আমি প্ৰগতি কৰিব পাৰোঁ, তাৰ কাৰণে আমি সমগ্ৰ BTC অঞ্চলত ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ ভোট দিব। গতিকে পাৰ্টি যিহেতু আপোনালোকে ইয়াতে নাই, নাথাকিলেও মন বেয়া নকৰিব, দুখ নকৰিব। আগন্তুক দিনত আমাৰ MLA থাকিব, আমাৰ কিছুদিন পিছত আহি আছে। এইবাৰ আপোনালোকে মনে দি BPF-ক বাদ দি পেলাই যাকে ভোট দিব খুজিছে, BPF-ক বাদ দি পেলাই যাকে ভোট দিব খুজিছে, আপোনালোকে তাকে ভোট দিয়ক। নকওঁ কৰি ভোট দিব লাগে, খালি BPF-ক নিদিব, বাকী য'তে ভোট দিয়ে আপোনালোকে তাতে দিয়ক। তাতে দিলে আপোনালোকে নিজে নিজে পদুমফুলৰ দিয়া হ'ব। পদুমফুলটো নাই যিহেতু, গতিকে কাৰ কি আছে মই নাজানো, খালি নাঙলত দি দিব, বাকী য'ত দিয়ে দিব। আৰু তাৰ পাছৰ পৰাই 4 মাহ পিছত আপোনালোকে কিমান বিভাগ পাব, পদুমফুল পাব। পিছত পদুমফুলত আপোনালোকে ভোট দি পেলাই যাতে MLA জয়যুক্ত কৰে, তাকে আহ্বান জনাই পেলাই মই